তাকেতো ভাগিন ভণ্টিলে কি কৰিব মই তাকে ভাবি আছো বৰ লাজ লগা কথা হবা কি লাজৰ কথা কৈছ মামা তুমি নাক কাটি দিব লগা কথা হৈছে এতিয়া আমি গাঁৱত মুখ কিনকে উলাম কৈছো তুমি ৰবা ভাগিন তুমি টেনচন ল'বা নালাগে মিমেৰে মৰি যোৱা নাইতো এটা কত ডাঙৰ ডাঙৰ ঘটনা ঘটছি হেলা ঘটনা মই হেণ্ডেল কৰিছো আৰু এইটো সৰু ঘটনা সেইকাৰণে তো মামা তোমাক মাতছো তুমি যি কৰা আৰু এতিয়া মই আছো টেনচন ল'বা নালাগে আকৌ সেইটোৱে তো মামা তুমি এতিয়া আমাৰ ভৰসা ইয়ে কামত মাতি দেখোন না আজ মনে মনে একই মান মাৰি আছে আতে দে মনে মনে আনাই ৰ খবৰ ল'বা আছো খবৰ ল'বা ইমান নেকি এনে দেখোন খবাৰে নলা মস্ত এনে যাতে আছো আজি কি আহিছে আজিতো মোক এনেকে কৰিলি তোৰ কাৰণে কত কষ্ট কৰিলো হেলা কষ্ট মোৰ এনে গেল কাম কষ্ট কৰিছে গতাই মোৰ জীৱনটো ধ্বংস কৰিলে ভণ্টিটো অলপ কি ক'লি তোক মই ধ্বংস এ কৰিলো মামা তুমি একলা কি বকিছ আগে মেইন কথাটো ক মেইন কথা মিমেৰে কি মেইন কথা কব মেইন কথাই ৰ এলা মই কি শুনছো তোৰ লাজ লাগে না এলা কাম কৰিবা কি লাজ লগা কাম কৰিলো মই তই কি তো লাজৰ কাম কৰা নাই এখনি বয়সত তই বিয়া হবা আলছা এইটো কি লাজৰ কাম নহয় হয়দে তই কি কৰিব আহিছা এখনি সময়ত ভাগিনক বিয়া দিব লাগে ভাগিনক বিয়াৰ কথা চিন্তা কৰিব লাগে আৰু তই নিজে বিয়াৰ কথা ভাবি আছা কি লাজৰ কাম কৰিছো মই কি লাজৰ কাম কৰিছো দুনিয়াত তিৰি দেখোন পলে যাই আছে মই ঘৰৰ পৰা সাজি বিয়া হম বুলি কৈছো পলেতো জানাই তহঁতৰ কি হ'ল সন্মান যাবা লগা হৈছে তাতে এ মাই তই সাজি বিয়া হ পলে যা যি কৰা কৰি থাক কিন্তু তই সেই মই 5 বছৰ এতি ভাল পাই থাকা আপা তোৰ বাইপেকটোকে পালি নেকি আৰু মই কি চৰ্ত দিছি গম পাইছ না দুটো বিয়া হবে বিয়া হলে আমাৰ দুকে ভাগ বনে গনে দিছি আৰু এতিয়া আমাৰ বিয়াখন নহয়ে এলা কাণ্ড কৰিছা তই নিজৰ আপিটোৰ কথা ভাবিব লাগে না তই নিজৰ কথা ভাবিব লাগে তুমিও কৈছে নাচাই কিয় এইগিলা কথা মইতো নিজৰ বন্যাৰে নাছিলো মোৰ দেহিটো তাতে বিয়া দেনতে এতিয়া তহঁতৰ কথা ভাবিব লাগে মই বুঢ়া আপনি এতিয়া মোৰ দেউতাৰ বয়সৰে মানুহ তে ফুৰেৰে মানে কি দেউতাৰ বয়সৰে না লগ বুলি ইচ্ছা তই দেউতাৰ বয়সৰে মানুহ মানে কথাটো হ'ল এতিয়া আপোনাৰ বয়সৰ মানুহক মোৰ বুজাব ভালো নালাগে কিন্তু উপায় নাই আপোনাক বুজাব লগা আছে তই কি বুজাব আহিলি মোক আৰু আপুনি যিটো কথা ভাবছে সেইটো কিন্তু ভাল কথা ভাবা নাই মই কি কথা ভাবছো তই কিনকে গম পালি কি কথা আছে তই বিয়াৰ কথা কৈছি শালা কথা ক'বা এই কিনকে গম পালাক তই এক কৈছে কমে কি গম নাপছ নেকি বিয়া পাতি গম নাপ তই তই বিয়া পাতি গম নাপ গাঁৱৰ মানুহ বিয়া পাতলি গম পালি তই গোটেই গাঁৱৰ মানুহ কিটা গেইলে বিয়া নাপতো বুলি ক'লি বুঢ়া সেইটো কথা ই মছলি নহয় ই নহয় আপুনি এইটো বয়সত যদি বিয়া পাতিব যায় সমাজৰ মানুহ কি হ'ব আপোনাৰ এইটো বয়সত ল'ৰাৰ বয়স বিয়া পাতিবৰ বয়স হৈছে এইটো বয়সত আপুনি বিয়া পাতিলে কেনে সমাজে এটা বেয়া কথা নকব কোন দিনটো বিয়া পাতাক ল'বা একো নাই বিয়া বেলেগক পাতক যাকে পাতাক কিন্তু মোৰ শাহুমাক কিয় বেচ পেলা লাগে ঐ কোনদিলা হাৱেৰে হ'লা তোৰ সেইটো মোৰ এই পুৰণা সত্য যুগৰে প্ৰেমিকা হে তোৰ হাৱেৰে এতিয়া তোৰ মাইৰে হ'ব যাই কেনে গম পাইছে নাই ঘূৰা মোৰ হাতত এটা সমাধান আছে আপোনাৰতো বিয়া পাতাৰ খুচ খুচি ইচ্ছি কি নহয় মানে আপোনাৰ বিয়া পাতিবৰ ইচ্ছা গৈছে আপুনি এটা কাম কৰক এৰ সাহসক বিয়া পাতিব নালাগে আমাৰ আলহী দুনিয়াৰ আপি আছে তিৰি আছে কোনোবা এটা আপোনাক বিয়া পাতি দিম দিয়ক কথা নাই লাগে তাক বিয়া পাতি মেলি তোৰ বিয়াত মই লাংটা হৈ নাছি মেলি তই বিয়া পাতছোন মোৰ শাহুমাক বিয়াত পেলালি মোৰ কষ্ট কৰিব নালাগে তোৰ তই দুনিয়াৰ আলহী আহিছে আছে আছে তাৰে এটা মোক বিয়া পাতি দিবি এই বুঢ়া আহিছে বিয়া পাতি দি তেতিয়া মিলব দে বাইদেউকৰ নামত হেলি কোনি জনৰ মানুহ বিয়া পাতি দিছিল চাবা আমাৰ এইবিলাক কথা নহয় তাত তই সোমাবা নাহিবি বুলি কৈছে না মই য'তে বিয়া হয় যি কৰো কৰিম তই ইমান ভাবিব নাংগি তেতিয়া মোৰ জীৱনটো ধ্বংস কৰিছে চুপ থাকা তই চুপ থাক ইমান বুকি নাকটিবি ভাগিনৰ লাইফটো বৰবাদ হ'ব কি লাইফ বৰবাদ কৰছো তোৰ মাইৰে কৈছে মোৰ লাইফটো বৰবাদ বিয়া হ'ব মই কি বৰবাদ কৰিম ইমান ধুনীয়া সংসাৰ ইমান ধুনীয়া কি ইমান ধুনীয়া এই ৰচোন ৰখ মোক ক'বা দি ইমান ধুনীয়া ঘৰখনত বিয়া দিছো আৰু ভাগিনৰ কথা ভাবিব লাগে না তই নিজৰ কথা ভাবিব লাগে এনে কথা ভাগ্যাকৰ কথা ভাবিবা আহিছে বিহু পূজা গালাখান কাপোৰ দিন আপোনাক ভাগ্যাকৰ কথা কাপোৰটো ডাঙৰ বস্তু নহয় ভাগিনৰ জীৱনৰ কথা আছে জীৱনৰ কথা বাদ দে তেতিয়া মোৰ জীৱনৰ কথা কাৰণে ভাবিলি এতিয়া ভাগ্যৰে জীৱনৰ কথা জীবন যি হৈছে কথা ভাবিব লাগে নালাগে তই তই কেনে ভাবিলো কৈছ ভাগিনে ইমান চলি ইমান ভাল চলিলে ভাল পাইছে সেইটো চলিলে বিয়া হওক দেই অ তই তাৰ লগত কিয় বিয়া নিদিলি মই তাৰ লগতে বিয়া হলো এতিয়া লগ পাইছো মই বিয়া হমে কি হৈছি তোৰ এতিয়া ভাগিনৰ কথা ভাব এতিয়া বয়স নাই বিয়া ভাবো ভাগিনৰ কথা মোৰ কথা ভাবিম তই সেনেকা বুলি নহয় এতিয়া মোৰ কথাই ভাবিম তই মোৰ কাৰো কথা নাভাবিম আৰু তোৰ বয়স নাই নহয় এতিয়া বিয়া কি বয়স নাই বয়স নাই আছে মোৰ বুঢ়া বয়সত বিয়া হয় বুঢ়া বয়সত বিয়া হয় নেকি নাই বিবুল কৈছো তই তুমিও বুঢ়া হৈছে তইও বুঢ়া হৈছে এতিয়া বুঢ়া নাই এতিয়া বুঢ়া কালত আমাৰ বিয়া হ'ব তোৰ কি হৈছিল এতিয়া যা অ তুই নিজে জিয়াৰে তু হক নিজৰ চেৰ মই তোৰ নিজৰ বন্ধুৰে নাচলো তেতিয়া নাচলো নেকি তোৰ বন্ধুৰে ইয়ো বুলি কৈছো নাই বিয়ে কে আমাৰ ঘৰত এই ভণ্টিও ভাগিনৰ লাইফটো শেষ কৰি পেলাব এতিয়া ও মামা কি ঘৰত যোৱা নাকি যাওঁ দে ভাগিন মাৰি দেখোন কলি দিলাক মই এতিয়া কি কৰোঁ আৰু এ মামা নাচবা তুমি মকাই কেনে তুমি মামাক কলি মায়ে বুজি পাব মোৰ কথা নুনে এই ভাগিন তুমি মোক বেয়া নাপা মাৰি মই বুজাব নোৱাৰোঁ মাৰিৰ মাথাত কিবা সোমাইছি মই যাওঁ দে তুমি থাকা সেনে নকৰিবা মামা তুমি ৰবা মামা নহয় খুৰা আপুনি কথাটো বুজি নাপায় আপুনি এটা বয়সীয়াল মানুহ বুজি পালে ও মায় এ বেঞ্চিকান মই বেঞ্চিকান মারো ডাঙি লুডু ডাঙি বেঞ্চিকান বলটা খেসা লাগে বুঝি লাভ নাই খেসা তাই আমি বাইপে কোন নাম কুলুং কই ই বাইপে কোন নাম কুলুং কো সালা বাইপে
ই ফুল কমলে বাইদেউ মাৰি আহিছি ৰিক্সা কমলে পেক্টৰ কমলে পেক্টৰ চালা কিছু সংসাৰৰ কাৰণে বেলেগৰ সংসাৰ নষ্ট কৰে ই বাইতে হবাইছি চলি জন্ম বাইতে দেখাবাছি মাৰে দিবা বাইতে তাক লৈ যা নহ'লে তাক মই যে পিনি চালেৰে দি মই তই লৈ গেলি বুলি বাচি গেলি বাইতে আকৌ মূৰ্তি বিহু পালা আছো এই বাইপেৰ কাজিয়া নি সব প্ৰব্লেমৰ সমাধান আছে বুজাবা লাগব কি বুজাবি তাক বুজি লাভ নাই অকৰাই বিয়া পাতবি তাৰ কিবা এটা কৰিম ৰ কে ইমান তাড়াতাড়ি লিখছি ইমান তাড়াতাড়ি লাগা নাই নহয় কি কৰবি আৰু বেলেগৰ দ্বাৰা দি বুজাবা লাগব আৰু কিবা বেলেগ আইডিয়া আছে প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী মোদী নুবছে বিয়া পাতবই তাইক যদি বিয়া পাতিম বুলি হেৰি লৈছি কিবা যদি বেলেগ আপি যদি ভালকে দেখি দিও দেখা পালে পছন্দ হলি কিজানি হেৰি হ'বও পাৰে তাকে বিয়াটো কিবা কৰিম কক যা তই নকানিবিলাকে ওলাই দিওঁ ঘৰৰ পৰাই এ আহু ৰ কি আহুৰ কক যা কচোন দিন দি পেলাই কয় যা তই এনে দেখোন সুধা আজি কি সুধি আছে ক'ত যা ক'ত নাযাওঁ এই সুধবই লাগব দে তাই এনকে আপি এটা গাভৰু পিয়লে গেলে কক বা কাম আছে মোৰ আৰু এটা কথা কওঁ শুনচোন আগতে কাইলৈ তই যি ভাবছিলি এতিয়া দাইদেৰে বুলি ভাবি গম পাইছা না নহ'লে ভগৱানে চাচোন চাওঁ কোনে কৈছে এইগিলা কথা তই কথা নকবি নাজনা যদি কথা কবা কি কথা নাজনা এ দাইদেৰে বহুতো তোৰ গম পাইছা না নাপে এইগিলা নকৰবি কথা আকৌ বুজিয়ে নাপায় দাইদেৰে বুজা তোৰ বেলেগ একো নহয় দিয়ে মই হাও ও মাই ক'ত যা তই এ আহু ৰ'ব অলপ কাম আছে মই তন্ধাকে আহিছিলোঁ ৰ গম পাইছোঁ তই দেখা পালোঁ নহয় তে যাতে এটা কথা ক'ব আহিছে পাৰি গৈছোঁ কি কথা ৰ দাইদেৰে মোৰ লগত এতিয়া কাজিয়া কৰি কেনে ক'ৰবাত ওলাই আহিছি তই এটা ফোন কৰিবিচোন সুধবি আকৌ দাদা ক'ত আছা বুলি দে দাদা কোন দাদা কি কোন দাদা আমাৰ কাইলৈ দাইদেৰে আৰু এটা কথা কওঁ শুন সি ঘৰত কাজিয়া কৰি আহিলি সি কিন্তু বাহিৰতো কাজিয়া কৰে তাৰ মাথাটো অলপ গৰম টাইপৰ এতিয়া বইনাক গিলা বুজালি বুজি পাই দিছোঁ দাইদেক গিলা তোক সেইকাৰণে কৈছোঁ তই বুজাবি তাক শুনছে না দেউতা আপুনি এইবিলাক কি কৈছে আপুনিও বুজি নাপায় একো কথা মই কি বুজি পাব লাগে হাও দাইদেৰে কথাহে ক'লোঁ যক যক যা মাইৰে কাৰণে চকলেট এটা আনিছোঁ যা মই দিম সিদিনা গেলেন ডাৰ্লিং সোনা আছো আজি কি দাদা ভণ্টি মই জমনি কাহিনী হৈছে দুই এই জিন্তুটো আৰু ক'ত হাঁহি থাকা এনে ভাবা দিনটো আৰু হাঁহি কেনে কেনে কৰা হয় দাদা তুমি কিবা এটা উপায় দিবা লাগে আমাৰ আৰু তুমি হাঁহি থাকা ৰবা হাঁহিটা কথা হৈছে সেইকাৰণে সন্তানতো হাঁহিয়ে থাকিলে নৰখাই যোনে ভাই বলা আমিতো যাওঁ ইও হাঁহি থাকা কচিয়ালা ক'ৰবাত মৰু হোৱা দিও যাই কিনে ৰ মৰবে নালগে ৰ এটা আইডিয়া আছে সেইটো কৰিব পাৰি কি আইডিয়া এটা কাম কৰোঁ নেকি কি দেউতিৰে অ এটা ধুনীয়া চাই থৌগা আপি এটা যদি আনি আগত থিয়া কৰি দিয়া দেখিলে যদি এইটো বিয়া পাতে তেতিয়া বিয়া পাতিব কিন্তু বাৰত চা থকা পিঠি তলত বিয়া হবা লাগিল তাইতো ক'ত বিয়া হ'ব বিয়া হ'ব পইচা দিলে বিয়া হ'ব ইমান পইচা কাৰ আছে কৰিবি কিবা এটা মেনেজ কৰিব লাগিব এতিয়া দুৱৰে জীৱনটো চাব লগা হ'লে পইচা ধাৰে লৈ আনিব লাগিব নহয় দাদা দেউতাক যদি বলিউডৰ এক্ট্ৰেছ এটাও আনি দিওঁ তেতিয়াও দেউতাই মানে বেলেগক বিয়া নাপাতে মাইকে বিয়া পাতিব তোৰ কিবা জেদ ধৰছি তাই ঠিক কথা কৈছে কিন্তু দুয়ো বিয়া হৈ বাচৰব দুয়ো কিবা যে ধৰছি কিবা এটা বেলেগ উপায় দিয়া তই মোৰ হাতত আৰু এটা আইডিয়া আছে সেইটো কৰিব পাৰি কিন্তু কি আইডিয়া ভাই তোৰ দেউতাৰে নহবা এৰ মাকক যদি আমি কিডনেপ কৰি দিওঁ কেইদিনমান মানে গায়ব কৰি দিওঁ দুৱৰে বিয়াখন পাতিলো তাৰপিছত আৰু লৈ আহিলো সুখৰ সংসাৰ চলি থাক কি মজা কি মজা কথা কোৱাৰ ভাই পুলিচ কেছ নহব কিবা কিবি নহব পিছত আমি জেলত দিয়া এতিয়া লাগব ভাই তাকেতো আই জেলত সুখৰ সংসাৰ হ'ব এটা কথা ক'ব তোমাক যে আমাৰ দাদা আহিছিল মোক বুজাবা আহিছিল বাপ পেকেট বৈদ্য কিছুমান নাই আমাৰ ঘৰত বৈদ্য খেদান ভাল কাম কৰিছ ভাল কাম আমাৰ কাইলৈ লগতটো যি জিন্তু সি হৈছিল বাছা হাতত দা লৈ খেদছো ভালে কৈছ দে আমাৰ দুটাৰ মাজত সোমাবা এটা মোৰ সাহসটোতো জানই কলেজত দিনৰ পাই জানো দে তে এই যে কলেজত চলি দুটা জকাইছিল তোমাক মই যে খেদি মাৰছিলো হাং কলেজ তেতিয়াৰ পৰা মই তোমাৰ প্ৰেমত পৰছিলা আৰু এটা কথা তুমি অলপমান মাৰ খাইছিলা না সেইখিনিক আৰু মাৰ বুলি কনি সেইখিনি প্ৰেমৰ উপহাৰ বুলি লৈছিলো মই তোমাৰ এই ত্যাগলা কথা বাদ দিছো ন বিয়াখনৰ কথা কি ভাবিছ কি ভাবিম সেন্দুৰ দি মালা পিন্ধাম লৈ যাম মই নহয় এনেকে বিয়া কৰ কাৰণে মোৰ ইনকে গেছি বিয়া মই সাজি বিয়া মই এনেকে বিয়া নহয় এবাৰ সাজি বিয়া ডাঙৰকে পাতিবা মেকআপ আৰ্টিষ্ট লাগিব ফটোগ্ৰাফাৰ লাগিব চব লাগিব পেণ্ডেল চেণ্ডেল গোটাই বনাব লাগিব যি আছে আমাৰ বিয়াৰ কথা আমিয়ে ভাবিব লাগিব দেখোনি ভাবিব তুমি এইগিলা মেনেজ কৰিবা মই কি একলা মেনেজ কৰিম দিয়া হ'ব দিয়া মই এটা কাম কৰিম দিয়া তুমি এটা কাম কৰিবা তোমাৰ ঘৰত অলপ ডাঙৰকে পাতিবা আমাৰ ঘৰত এই কাটা বিস্কুট তুমি ৱাইট পেলাই কৰি ডাঙৰকে মই গেলি তেতিয়া ফটো চটো ভাল হ'ব তুমি ৱাইট পেলাই নহয় এনকে যা তোমাৰ নামত সেয়াও কৰিম যা ডাঙৰকে পেণ্ডেল মস্ত ডাঙৰ ৰবা সাজিম মস্ত ডাঙৰকে বনাবা এতিয়া আমাৰ হাতত বেলেগ উপায় নাই অব্যৱহাৰ এটা উপায় কৰিব লাগিব কি উপায়
তুমি মোক দাদা বুলি এতিয়া মই তোমাক ভণ্টি বুলি মাতিম তাৰ বাহিৰে উপায় নাই বেলেগ আৰু তুমিও যি এই দাদাই কিবা ভাবছি বোধ সুধোচোন কিয় দাদা ভণ্টি বুলি মাতিব লাগে মোৰ হাতত এটা বঢ়িয়া আইডিয়া আছে কি আইডিয়া আমাৰ তোৰ আগৰ মাৰিটো আছে নে নাই আছে মামাতে তে আমি যদি যাই পেলাই আগৰ মাৰিটো বুজাই পেলাই এতে আনি যত বত কৰি যাওঁ তেতিয়া হেৰি আৰু আগৰ মাৰিটো অহাৰ পিছত নতুনকে বিয়া পাতিব নোৱাৰো নাপাই পেৰে দৌৰি বিয়াখন পাতি দিবা পাৰিম তুমি অসম্ভৱ জিন্তুটো বহুত অসম্ভৱ এই কি অসম্ভৱ তুমিও গতাই শুনাচোন যেতিয়া মা আৰু আমাৰ দেউতা দিব হৈছিল তেতিয়া মায়ে মোক কিমান কান্দিছিল লগত নিবিয়া কিন্তু মই দেউতাৰ মৰমত যাব পৰা নাছিলো দেউতাৰ লগত আছিলো আজি সেই দেউতাই মোৰ মৰমত মুতি দিছি তোৰ গাত ভুল তই যাবা লাগে মাৰিৰ লগত কি জানো বা খানা ধুব বুলি মোৰ গাত ভুল দিবি তই তথাপি একো চেষ্টা কৰি চাইছো তুমি অসম্ভৱ অসম্ভৱ শুন আমি এতিয়া তই ইয়াতে অসম্ভৱ কৰি থাকিলে কি হ'ব আমি যদি একবাৰ যাওঁ মায়েৰক যদি কথা পাতো কিজানি মায়েৰে আহিয়ে ঘূৰি মাহিতি মই ভৰিত ধৰি কান্দিছিল মই দেউতাৰ মৰমত আছিলো এতিয়া তোৰ মৰমত গুচি আহিব পাৰে মায়েৰে এটা কাম কৰচোন তুমি যোৱা মই এক লৈ যাম যোৱা এইটোৱে হ'ব যোৱা তুমি যোৱা কিবা এটা কৰবা না কিন্তু এই নাই যাই লাভ নাই ভাই কিয় যাই লাভ নাই একবাৰ যাওঁ আছো কি কয় আমি সেইটো শুনো কমচে কম আহে নাহে পিছত হ'ব না পিছত আমি কি বেলেগ আইডিয়া ভাবিম এতিয়া কমচে কম সেইটো কাৰণত যোৱা আমাৰ বল যোৱা হ'ব কিয় পজিটিভটো ভাব সদায় চাউথ চেনি দিব নহবা চাউল চেনি দিবা লাগে নেকি তোমাৰ আঙুলিটো নাও মান ডুবাই দিবা তাই তুমি কি কথা কৈ থাকা এটা কথা আমি চিন্কি বিয়াৰ কথা আলোচনা কৰিছো সেনেও বিয়াৰ কথা আলোচনা কৰিছে হয় কথাটো মই লক্ষ্য কৰিছো আজিও তেওঁ লাগিছে না দৌ সঁচাকে ভাইয়া কইনা হিচাপে মানি ল'লে গম পাইছ না আমিতো তাই ভাবিছো বিয়াৰ কথা দৈ আৰু দৈৰ বিয়াৰ কথাই ভাবিছো অ সেনেক দুয়োকে ভাইক বইনা কৰাৰ কাৰণে কিবা এটা কৰিব লাগছিল তাকেতো মই তাকে ভাবিছো কিবা এটা উপায় মানে কিনকে দোকান ভাইয়া কইনা কৰি দিয়া তাকে ভাবিছো ৰবা মই কিন্তু এটা কথা ভাবছো কি কথা মাৰে নেকি ৰে ভাই সেই নামৰে কিয় মাৰিব নিজৰ পুতক তাক মাৰিব নেকি খেদব পাৰে নেক দে মই আছো ন আমাৰ একান্ত নেক দে ঘূৰি আহক মা ভালে আছা না মায়েৰে ভালে থাকা নাথাকো কিয় লাগে কিয় আহিছা সেইটো কওঁ ঘূৰি মানে আমি এটা বৰ বিপদত পৰি আহিব লগা হয় গম পাইছো মই নাই তুমি নাহে কিবা বিপদত পৰছি বদা সেইকাৰণে মাকক লগা আহিছি হ'ব দা আগতে যি হৈছিলে এতিয়া নিজৰ আপা বুলি আপুনি মাফ কৰি দিয়ক এইটো আপুনি সহায় নকৰিলে কোনে সহায় কৰিব এতিয়া মই কিয় সহায় কৰিম তাক মোক যেতিয়া প্ৰয়োজন আছিল তাক মই কিমান কাব মিনতি কৰিছিলো কিন্তু সি মোৰ লগত নাহিলে সি দেউতাকৰ মৰমৰ পাগলা হৈ গৈছিল দেউতাকৰ লগত থাকিলা এতিয়া মোক কিয় লগা হৈছে তাক এতিয়া খুৰী অতীতত যি হৈছে বাধ্য এতিয়া মানে মেইন কথাটোত আহো এতিয়া মানে কি হৈছে জানে না গম পাইছো ঘটনাটো বৰ জতৰ ঘটনা কিন্তু মই এতিয়া কিনকে সহায় কৰিম মই একবাৰ সেইখন ঘৰ ত্যাগ কৰি থোৱাৰ পিছত দ্বিতীয়বাৰ আৰু মই সেইখন ঘৰত কিনকে যাম সি আহিব পাৰিব তাৰ কাৰণে সদায় খোলা আছে কিন্তু মই যাব নোৱাৰিম দা চাওক খুৰী ইও যিহেতু আপোনাৰ নিজৰে ল'ৰা এইটো য'তত পৰা নিবিচাৰে আপুনি যদি ঘূৰি যায় ইয়াৰ দেউতাকে ইয়াৰ সাহসক বিয়া পাতিব নোৱাৰে কাৰণ আপুনি আছে তেতিয়া ইয়াৰ সংসাৰখন ভাল হ'ব ইয়াৰ সংসাৰখন হওঁতে আপুনি নিবিচাৰে নেকি নহয় বাবু তহঁতে কথাটো বুজা নাই সি য'তত পৰাটো মই নিবিচাৰো তাৰ সংসাৰখন ভালে গালে হওক সেইটোও মই বিচাৰো সেইটোৱে কিন্তু সেই চৰিত্ৰহীন মানুহটোৰ ঘৰত মই কিনকে যাওঁ তাৰ লাজ চৰম নলা বুলি মোৰো নব নেকি নহয় এতিয়া ইয়াৰ দেউতাকে যে ইয়াৰ সাহসক বিয়া পাতিব খুজিছে আৰু বিয়া পাতি দুয়গী হৈ ভায়েক বনাব বিয়াটো হ'ব নোৱাৰে এতিয়া আমাৰ হাতত এটাই অপশ্যন আছে আপুনি যদি ঘূৰি যায় তাৰমানে ইয়াৰ সংসাৰখন হয় আৰু আপুনি যদি ঘূৰি নাযায় ইয়াৰ সংসাৰখন নহয় নাই 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 তুমি যিমান কওঁ মই বুজি পাইছো কিন্তু মই যাব নোৱাৰিম দিয়া ঐ জিন্তু মই জীয়া থাকা লাভ নাই পানী পৰি আছে তই ক'ত ভিতৰে নাথাকে অলপ পানী পৰি আছে ইয়াতে মই জীয়া থাকি লাভ নাই জিন্তু কিয় ভাই মোক কোনেও বুজি নাপায় ভাবছিলো মায়ে বুজি পাব মায়েও মোক সেনেকুৱা কৰিলে তোক আপি যদি বুজি পাই না আপিটোৰ কথা বাদ দিয়াই নিজৰ তেজৰ সম্পৰ্ক থকা মানুহ বুজি নাপালে আপিটো কোনিয়াই তাই মাৰে তোৰ নিচা বহিছে এটা বটা লাগিছোঁ মই আগপেক খাইছোঁ মাত্ৰ তই বটা খাই দিছে মোক খাবাই নেকি তোৰ নিচত বকি আছে আগলা অসমীয়াত এষাৰ কথা আছে ইয়াই মাক বোলে ভগৱানৰ দৰে আজি মোক ভগৱানেও চিনি নাপালা গেটত বুলি কৈছে গেটত তই যে সৰুতে মাৰে গেট আউট কৰি দিছিলি সেইকাৰণে আজি তোক গেট আউট কৰিছি সেইটো মোৰ ভুল হ'ল তই ফাদাৰে চেষ্টা কৰি দিলে আমাৰ নাই নাই চব ঠিক হ'ব মই আইডিয়া দিম নহয় আইডিয়া মতে চব ঠিক হ'ব তোৰ এতিয়া কাম নাই কেন হ'ব মোৰ আইডিয়া মতেতো ইমান দিন চলি আছিলি না
মই মৰি যাম নালগে দে মোৰ ভাই আজি তো ঘৰ যাব লাগে নিচা বেছি আজি ইয়াতে আজি যাম মই ঘৰত নালগে আজি মই ইয়াতে এখন বেগাত ভৰাই থৈছোঁ এই তাৰ গল নালগে কাটি তো। দিম মই আজি বাদ দি এই তাৰ গল কাটি মই কালি থানাত যাম আমি লাগাতে পেঞ্চত থম তাৰ গল মই তাৰ মই গল কাটিব লাগিব ক'ত যা যাবি আৰু কালি ক'ত পুৱাই গ'ল এতিয়া কাটিম তাৰ গল মই এই মনে নিচে কাটিম এতিয়া কাটি থাকে এই মোক কি বুলি দিছি তাৰ বাইকেকৰ বিয়া দেখাই দিম মই এই মোৰ বিয়াখন হ'ব নিদিয়ে পাছা পিন্ধো নিপিনে পিন্ধো পিন্ধিব লাগিব এক ৰাখি পিন্ধো এখন হাতত পিন্ধো এখন হাতত পিন্ধো বুলি কৈছো ন তই মই নিপিন্ধাও ৰাখিছে কি তাড়াতাড়ি পিন্ধো নিপিন্ধাৱে মই পিন্ধাবই লাগিব তই নিপিন্ধাও মই নিপিন্ধাও পিন্ধো পিন্ধো এখন হাতত পিন্ধো এখন হাতত পিন্ধো এখন হাতত এই পিন্ধো মই কিবা নিপিন্ধাও ইমান জোৰ হে ইমান জোৰ পিন্ধো পিন্ধো এখন হাতত পিন্ধো এই ৰ অ তুমি আৰু কে আহিলা তোমাক দিব দিছিলো মই তুমি এ দিৱস দিছিলে মই দিৱস পেপাৰত চহী কৰা নাই নহয় আইনগতভাৱে ময়ো এতিয়াও তোমাৰ পত্নী তুমি মনে থাকা দিৱস দিয়া নাই তেতিয়া দিয়া নাছিলো কি হ'ল এতিয়া দিছো নহয় মই যি নাদাও তুমি আৰু কেনেকৈ তুমি দিবা এটা দিৱস তেতিয়া মই বিয়া পাৰিম আমাৰ পুৰণা লাভ ষ্টৰী তাৰ পুৰণা লাভ ষ্টৰী নেদাও মই দিৱস ইচ্ছা নাই মোৰ মাইকে দিবস দিব মাই তোৰ দৰে চব বুলি ভাবিছে নেকি মাই ভাল আমাৰ এ হৈছে মাইৰে যদি ইমান ভাল কাইত থৈছিল মোক তোৰ চব বৈ আছে যেতিয়া কেনে থৈ গৈছিল তোক তই বেলেগ টিভি ভাল পাই থাকা দে হ'ব দে এতিয়াও মই দুৱকে ৰাখিম দে আৰু তই কোনে দকে বিয়া পাতা মই বিয়া হবা লাগিব তোৰ তাতে তই বিয়া কৰাবি মোক আমাৰ মাইকিয়া বিয়া হ'ব কিয় তোৰ তাতে মানছে বাপয়া তোৰ বাপ দুটা তিৰি লাগে তাক এটা দিন নহয়ে মোৰ বিয়াৰ কাল হৈছে তাৰ এতিয়াও তাত দুটা তিৰিক ঠাণ্ডা মৰাই নে এই মোৰ বেৰ কাৰ হোৱা নাই ৰবাচোন মনে থাকা এই শুনা আমাৰ সেই পুৰণা ভাল পোৱা গিলা পাৰি যাবা তুমি আমি যে খালো পাৰত গৈছিলো এটা চিঙিলা ভাগে খাইছিলো একলা ইমোচনেল কথাগিলা কৈ নাথাকিবা মই তোমাৰ লগত বিয়া নহয় এনেও কিয় নকৰ আমি সেই যি এই ফুৰবা গৈছিলো চাইকেল লৈ কেনে মনত নাই আমি পিছফালে তোমাক বহি কেনে যি এটা গৈছিলো কথা কৈ থাকিবা নেকি তোমাক মই এটা কথা কওঁ শুনা তোমাক এটা অপশ্যন দিওঁ মই নহ'লে তাইক ৰাখা নহবা মোক ৰাখা এই দুটাৰ কোনোবা এটা কৰা তেতিয়া মই তোমাৰ লগত বিয়া হ'ম। এই তুমি ইমান দিনৰ মূৰত কিয় আহিছো আৰু দিৱস কি দিছিলো আহিছ? দেখোন এই দিছো নাযায়গা কিয় যাম মাইকে যাব মই ৰাখো মাইকে কি তোমাৰ স্বভাৱ সলনি হ'ব বুলি গৈছিলো মই কিন্তু সেই সিনকে আছা তুমি এতিয়া মই শিক্ষা দিম আৰু এতিয়া আপাই মোক বিচাৰিছি ময়ো আপাক মই মাইক বিচাৰিছো বিচাৰিছো বিচৰিছি এতিয়া মই নাযাওঁ হেৰি দুৱা একেলগে থাকিলে এটা শুকত কি থাকিলে বকিছা কি বকিছা এটা কথা শুনা মইতো বিয়া নহওঁ মোৰ আপিকো বিয়া নাযাওঁ তোৰ পুতেৰ এটা